ৰাজ্যখনৰ কৃষি অৰ্থনীতিত আমাৰ গুৰুত্বপূৰ্ণ পৰিৱেশ আহিছে। বিশেষকৈ চৰকাৰীভাৱে ধান সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰাৰ পিছত আমাৰ কৃষক সমাজৰ মাজত বিশাল উৎসাহ আৰু উদ্দীপনা দেখিব পোৱা গৈছে। বিশেষকৈ বহু দিনৰ মূৰত অসমত ধান সংগ্ৰহৰ কাৰণে গুদাম আৰু ৰাইচ মিল এই দুইটা ইক'চিষ্টেমৰ নিৰ্মাণ, যিটো আজি ইমান বছৰত হোৱা নাছিল, সেই কামফেৰা আমি কৰিব সক্ষম হৈছোঁ। এই বছৰ ইতিমধ্যে আমি 5,25,000 কুইণ্টল ধান আমি সংগ্ৰহ কৰিছোঁ আৰু মই ভাবোঁ যে দ্বিতীয় বৰ্ষত 10 লাখ বা 10 লাখৰ আশে পাশে আমি এই বৰ্ষটোত ধান সংগ্ৰহ কৰিব পাৰিম। আমাৰ লক্ষ্য হৈছে যে অসমত আমি অন্তত 20 লাখ কুইণ্টল ধান আমি অহা 5 বছৰৰ ভিতৰত সংগ্ৰহ কৰিব পৰা অৱস্থাত পাবগৈ লাগে, যাতে ৰাজ্যখনত বাহিৰৰ পৰা আৰু ধান আহিবলগীয়া পৰিৱেশ নাথাকে। খুব কম দিনৰ ভিতৰতে মেট্ৰিক টন আমাৰ খুব কম দিনৰ ভিতৰতে FCIৰ পৰা সমগ্ৰ ধান কিনাৰ দায়িত্বটো ৰাজ্য চৰকাৰে ডিচেন্ট্ৰেলাইজ প্ৰকিউৰমেণ্টৰ বেচিছত ল'ব খুজিব। তাৰ অৰ্থ হ'ল এইটো যে অসমত সংগ্ৰহিত ধান অসম চৰকাৰে ৰাইজক ফেয়াৰ প্ৰাইচ শ্বপত দিয়াৰ পিছত বাকী যিখিনি থাকিব সেইখিনিহে বাহিৰৰ ৰাজ্যৰ পৰা আহিব। তাৰমানে গোটেই ধান সংগ্ৰহ আৰু ফেয়াৰ প্ৰাইচ শ্বপত চাউল দিয়াৰ দায়িত্বটো FCIৰ পৰা ৰাজ্য চৰকাৰৰ হাতত আহিব আৰু মাত্ৰ অৱশিষ্ট ধানখিনিহে আমাক FCIয়ে যোগান ধৰিব। তাৰ বাবেও আমাৰ এই ডিচেন্ট্ৰেলাইজ প্ৰকিউৰমেণ্টত যাবৰ কাৰণেও আমাৰ বিশাল প্ৰস্তুতি ইতিমধ্যে আমি ৰাজ্য চৰকাৰে আৰম্ভ কৰিছোঁ।